চাওকচোন এইফালে এইবিলাক পানী সেইবিলাক পানী এইবিলাক পানী সেইবিলাক মানে গোটেই ৰাস্তাটো মানে বোকা বোকা হৈ গৈছে মানে এইখিনি চাওকচোন মানে এইখিনিও ভাল ইয়াৰ পৰা একদম মানে ষ্টেচনত তাকলি কিন্তু ভাল মানে মাজত অলপ অলপ পানী আছে। আজি এটা নৰ্মেল ভ্লগ বনাইছোঁ দিয়ক চাই থাকক। হে দোস্ত ৱেলকাম টু বেক টু মাই ইউটিউব চেনেল আৰু নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইছ মানে আজি অলপ ভাবিলোঁ মানে আমাৰ ষ্টেচনৰ গাইছ মানে অলপ ভিতৰে জাগা আছে তো গাইছ তাকে ভাবিলোঁ আপোনালোক মানে আজি দেখুৱাম। আৰু গাইছ মই আছোঁ বৰ্তমান মানে ষ্টেচনৰ অলপ ভিতৰত যাব লাগে মানে আমাৰ মেইন ৰাস্তাৰ সেইতে আহিছোঁ। আৰু এইফালে মানে মই আজি মনটো আৰু ময়ে গোটেইকেইজন মানে আজি বাকীকেইটা নাই। আৰু গাইছ মানে ভাবিলোঁ যে অলপ ভিতৰে জাগা দেখুৱাব চাম মানে হয় তো গাইছ ভিডিঅ'টো ফাৰ্ষ্ট অফ অল আছে অলপ চাই থাকক দিয়ক পৰা আমি বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এইফালে এইফালে দেখা পাব মানে গাইছ বহুত মুছলিম মানুহ এইগিলা মানে গাইছ গোটেই একদম মানে ডেম আৰু এইফালে মানে বহুত মানে ধৰ গাইছ মানে আমাৰ এইফালে ষ্টেচনৰ দেখি আজিকালি আহিলে মানে আপোনাৰ অনলি মানে এনেকৈ আমি তাৰ পৰা আহি গাইছ মানে আমি ষ্টেচনে পালোঁ। কাৰণ গাইছ মানে আমি ভাবিছিলোঁ অলপ সেইটো ৰাস্তাই দি যাওঁ কাৰণ গাইছ মানে সেইটো চাইড অলপ বোলে ৰাস্তাটো বেয়া হৈছে মানে গাইছ আমি ষ্টেচনৰ আগেদি একদম গাইছ মানে সেইটো ৰাস্তাই দি অলপ ভিতৰৰ ঠাই অলপ দেখাবলৈ আজি চেষ্টা কৰিম। আৰু গাইছ ষ্টেচনটো চাওক না গোটেই অৱস্থা নাই এইবিলাক মানে তাকবিলাক গোটেই ইয়াতে হৈ গৈছে আৰু মানে বঢ়িয়া সেই বস্তুবিলাক হৈ গৈছে আৰু এইফালে মানে মানুহ চানুহবিলাক আহি থাকে। তো গাইছ মানে বাকী একো টেনশ্যন নাই বেয়া বস্তু মানে কোনো নাই চবেই মানে ভালৰ কাৰণেহে কাৰণ গাইছ মানে ইয়াত ফটো চটো উঠিবলৈ একদম মজা ঠাই। যদি গাইছ আপোনালোকে ইয়াত আহিবানে আমাৰ মানে মণিয়াৰী তিনিআলি ষ্টেচন মানে মিৰ্জা মণিয়াৰী তিনিআলি ষ্টেচন মাৰিলে আপোনালোক পাই যাব। আৰু একদম বলক আমি আহি একদম মানে তাৰ পৰা আহি পালোঁ একদম মানে আমাৰ একদম ষ্টেচনৰ আগত আৰু এইখিনি ইয়াতে মানে গাইছ এইখিনি একদম গোটেইখিনি মানে এই ষ্টেচনৰ লাষ্টত মানে ইয়াৰ পৰা আৰু যাব নোৱাৰি আৰু গাইছ এইখন মানে চাইকেলখন গাইছ মানে এনেকুৱা আৰু মাটি দি আমি নামি যাব লাগিব সেইটো চাইড গ'লে মানে গাইছ সেইটো চাইড একদম অলপ মানে ভিতৰত ধুনীয়া চাইছে বলক আমি সেইখিনি আজি চাওঁ। মানে আজি বোধহয় লাকে বেয়া গাইছ মানে আমি আহি ইয়াত মানে পানীহে দেখিলোঁ কাৰণ গাইছ মানে এইখিনি চাওকচোন মানে এইখিনিও ভাল ইয়াৰ পৰা একদম মানে ষ্টেচনত তাকলি কিন্তু ভাল মানে মাজত অলপ পানী আছে বাকী একো নাই। আৰু গাইছ মানে এইখিনিতে চাওকচোন কি বিজাল দিলে মানে আৰু গাইছ ক'ব নোৱাৰো হৈ গ'লো মানে এইখিনি ৰাস্তা মানে মাটি চাটি নাই চাওকচোন পুলুককে সোমাই যাব ভিতৰে একদম মানে গোটেইখিনি একদম পানী মানে ইয়াত শিল আছে মাজতে এটা দুটা মানে মানুহতো যাব পাৰি কিন্তু এই চাইকেল কেইখন কেনেকৈ নিম চাওকচোন গোটেই একদম বোকা হৈ গৈছে। আৰু গাইছ মানে আজি বোধহয় এনেকুৱা আমি যাবই নোৱাৰিম কাৰণ গাইছ মানে চাইকেল কেইখন দাঙি নিব নোৱাৰিমতো আৰু এইফালে মানে চাইকেলখন সেই লগত ভালকে লৈ যা পুতে কাৰণ গাইছ মানে ফুটত ছিকিলে একদম আৰু ধুব লাগিল চাইকেলখন আৰু খেচেৰা হ'ল মানে উপায় নাই। বাকী যি কি নহওক আমি মানে এইফালেদি আজি যাব নোৱাৰিম কাৰণ গাইছ পানীখিনি ভিজাল দিলে অলপ মানে আৰু আগত মানে অলপ ভাল জেগা আছে মানে আমি সেইটো ৰাস্তাই দি যাম মানে সিয়াতো অনলি মানে গাইছ মুছলিম মানুহবিলাকে বেছি থাকে তো তাত গৈছোঁ মানে আমি তাৰ পৰা মানে এইটো ৰাস্তাই দি সোমালোঁ আৰু গাইছ মানে সেইটো হ'ল ষ্টেচনৰ ৰাস্তা আৰু এইটো মানে ইফালে চাওক একদম গোটেই মানে মুছলিম মানুহ তো গাইছ মানে অলপ সৰুকৈ কৈছোঁ গোটেই মানে একদম এইফালে গোটেই মুছলিম মানুহ আৰু গাইছ এনেকৈ মানে গৈ থাকিলে আমি অলপ আগত মানে অলপ ধুনীয়া জেগা পাম আৰু ইয়াত মানে মছজিদ চছজিদ আছে অলপ আগত আপোনালোক বাৰু দেখুৱাইছোঁ আৰু এইফালে মানে দুজনমান লগ আছে লগ পাওঁ মানে এনেকুৱা এইটো মানে মছজিদটো কাৰণ গাইছ মানে ওপৰখিনি হোৱা নাই আৰু মানে তলত অলপ মানুহ চানুহ আছে কাৰণ গাইছ মানে ইয়াত ইটান মানে এনেকৈ গৈ থাকিলে একদম পাম আগত ধুনীয়া ঠাই আৰু বলক কোনটো চাগাত ধরছি না হ্যাঁ ধরছি কারণ গাছ মানে কিনে এলো তো আর মানে এনেকৈ আমি এটা মানে পাক্কি নোহোৱা মানে ৰাস্তাই দি এনেকৈ সোমাই আহিব লাগিব আৰু গাইছ সেইফালে আছে মানে ফল লাইনটো আৰু গাইছ মানে এইটোৱে হ'ল মানে এইখিনি আছিল জেগাখিনি আৰু গাইছ মানে এই অলপমান আৰু গ'লে পাম আৰু লগতে সেইটো গাইছ ফল লাইনটো সেইটো মানে নিশ্চয় মানে ধৰিব পাৰিছে আমাৰ মানে একদম সেইটো চাইডৰ পৰা এইফালে হৈছে একদম সেইটো ফল লাইনটো আৰু এনেকৈ গৈছে আৰু গাইছ মানে এতিয়া আমি ফাইনেল একদম মানে জেগাখিনি পাইছোঁ বৰ্তমান সেই গাইছ সেইখিনিয়ে মানে অলপ মনটোৱে কৈছিল গছ চছ থকা বুলি কিন্তু গাইছ তাত অলপ বাঁহে দেখিছোঁ তো গাইছ বলকচোন তাত কি পাওঁ চাওক না গাইছ মানে এইবিলাক চাওকচোন গোটেই মানে একদম বোকা খালী মানে গাইছ মানে এইবিলাক ৰাস্তাই যদি পাক্কি হোৱা নাই আৰু গাইছে আমাৰ মানে সেইফালেৰবিলাক কেনেকৈ পাক্কি হ'ব আৰু এইফালে চাওকচোন এইফালে এইবিলাক পানী সেইবিলাক পানী এইবিলাক পানী সেইবিলাক মানে গোটেই ৰাস্তাটো মানে বোকা হৈ গৈছে মাজতে অলপ মানে চাইকেলখন যাব পৰাকৈ আছে মানে একদম
উপায় নহয় পানীটো মানে অহয়ে নাযায় মানে মাজত ফাঁচি ধৰিছে আৰু এইফালে খেতিবিলাক চাওক গোটেই মানে ডাঙৰে হ'ল আৰু গাইছ মানে আৰু মানে এক দুই মাহ মান গ'লে একদম মানে খেতি একদম পুৰা ইমান হৈ যাব এনেকুৱা একদম মানে ফাইনেলি একদম মানে এইখিনি আছিল জেগাখিনি তো গাইছ মানে মনটোৱে আৰু ক'ত গ'ল মানে গাইছ হিচাপ নহয় মানে গাইছ একদম আৰু বোলে ক'ৰবাত যাব লগা হ'ল সি মানে গুচি গ'ল আৰু এইফালে চাওক একদম মানে গোটেই এৰিয়া মানে বাহা খালি গাইছ এইফালে পথাৰখন আছে আৰু এইফালে চাওক গোটেই বাহা তো গাইছ মানে এইখিনি মানে একদম যোনে মানে যাৰ মাটি এইখিনি মানে সিহঁতে গাইছ মানে একদম পুৰা মানে গোটেই এই বাহায়ে পুতিছে এইফালে চাওক একদম এইফালে বাহ মানে কি চাৰিওদে বাহ আৰু গাইছ মানে ইয়াত ৰাতি হ'লে আহিব নোৱাৰে দেই গাইছ কাৰণ গাইছ মানে ভূতৰ গাইছ মানে টেনশ্যন নাই ভূত আজিকালি নাই ভূত মানুহে ভূত খালি গাইছ মানে ইয়াত এই ভৰ গাইছ মানে জন্তু থাকিলে অলপ ভয় লাগি দিয়কচোন আৰু গৈছে এইফালে চাওকচোন ৰাস্তাটো অৱস্থা এইফালে যাব পাৰিম নে আৰু গাইছ এনেকৈ মানে আৰু যাব লাগিব আমাৰ মানে একদম হাইস্কুলৰ মেইন ৰাস্তাটো ওলাম তাৰ একদম গাইছ মানে এইখিনি আছিল জেগাখিনি আজি কেনে পালে ক'বচোন আৰু গাইছ ইয়াক মানে লগ পালো ভাই ক'ত গিছিলোঁ মানে মই আৰু গাইছ মানে আহি কিনে ইয়াত মানে গাইছ মোক আৰু মিছা কথা ক'লে চাওকচোন মানে গাইছ কি হ'ব মানে ইয়াৰ লগতো উপায় নাই আৰু গাইছ এতিয়া মানে একদম ঘৰত যাওঁ মানে গাইছ অলপ বৰষুণ মাৰিছে আৰু গাইছ ঘৰত যায়